লাইন এণ্ড সাউণ্ডৰ মানে পৰিকল্পনাটো হ'ল কি আমাৰ বিভিন্ন সময়ত আমাৰ বাহিৰৰ পৰা অতিথিসকল আহে গতিকে তেওঁলোকক যাতে আমি অসমৰ ইতিহাসক আমি দেখুৱাব পাৰোঁ জনাব পাৰোঁ এনে বিধানসভা চাবৰ কাৰণে আজিকালি সবেই আহে প্ৰায় ভাৰতবৰ্ষৰ আৰু ইণ্টাৰনেশ্যনেলো মানে বিভিন্ন দেশৰ পৰাও এতিয়া আহে জাপানৰ পৰা আহিছিলে শ্ৰীলংকাৰ পৰা আহিছিলে ভূটানৰ পৰা আহিছিলে বিভিন্ন ধৰণৰ পৰা এতিয়াও অহাৰ কাৰণে যোগাযোগ কৰি আছে তো তেওঁলোকক আমি সহজভাৱে যাতে লাইট এণ্ড সাউণ্ডৰ জৰিয়তে অসমৰ ইতিহাস ৰামায়ণ মহাভাৰতৰ পৰা বৰ্তমানলৈকে আমি সেইটো ঠিক কৰিছোঁ আৰু এই হিচাপে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি আমি আৰম্ভ কৰিলোঁ এতিয়া সেইটো আমি যিকোনো দৰ্শকেও আহি চাব পৰা সেইটোলৈ লৈ যাব খুজিছোঁ বিধানসভা অফিচ দিনত হ'ব কিন্তু সন্ধিয়া সপ্তাহত এবাৰ দুবাৰ হ'লেও এই লাইট এণ্ড সাউণ্ড শ্ব'টো টুৰিষ্টবিলাকৰ কাৰণে হ'ব তো ইয়াতে বহি ফালে সবে চাব পাৰিব আমাৰ অফিচ ক্লজ থাকিব কিন্তু মানে অপেন হৈ ফালে আমি সেইটো দেখুৱাব পাৰিম মানে লাইট এণ্ড সাউণ্ড শ্ব' ভাষা অসমীয়া হিন্দী আৰু ইংলিছ আছে তিনিটা ভাষাতে চলিব গতিকে শ্ব' তিনিটা হ'ব যে যিয়ে অসমীয়া ভাষাটো চাব খোজে তাৰ কাৰণে টাইম বেলেগ যিহেতু 25 মিনিট যিয়ে ইংৰাজী চাব খোজে এইটো বেলেগ হ'ব গতিকে যিয়ে হিন্দী চাব খোজে এইটো বেলেগ হ'ব গতিকে টুৰ অপাৰেটৰবিলাকে সেইটো ঠিক কৰিব পাৰিব মানে পল্টন বজাৰৰ হোটেলবিলাকে ঠিক কৰিব অন্যান্য হোটেলৰ মানুহবিলাকে ঠিক কৰিব যে কোনজন টুৰিষ্টে মানে ইংলিছ চাব কোনজনে এইটো চাব গতিকে লোকেল আৰু বাহিৰৰ মানুহে চাব পাৰিব হয় না শিডিউলটো সন্ধিয়া ইভিনিং হোৱালে বেলি দুবাৰ লগে লগে অন্ধকাৰ হ'লে যিহেতু দেখুৱাব পাৰোঁ এইটো মাছ ৰাতি নহয় যে আপোনাৰ কেতিয়াবা মানে কি কয় আপোনাৰ ঠাণ্ডা দিনত হয়তো 5টাৰ পৰাই 6টা 6:30লৈকে সেইটো শ্ব' হ'ব পাৰে আৰু বাকী এতিয়া গৰমৰ দিনত হয়তো 7টাৰ পৰা হ'ব পাৰে বা 6টাৰ পৰা হ'ব পাৰে এইটো চাই পালে সলনি হৈ যাই থাকিব ইমান মাজ ৰাতিত নহয় যিহেতু এইটো ঐতিহাসিক এটা আমাৰ অসমৰ গাথা এইটোহে আমি মানুহক দেখুৱাব খোজোঁ গতিকে এণ্ট্ৰি ফিজ ডেফিনেটলি থাকিব কিন্তু আমাৰ গেষ্টবিলাকৰ কাৰণে নহ'ব মুকলি হ'ব কিন্তু বাকী দৰ্শকৰ কাৰণে এণ্ট্ৰি ফিজ মেইনটেনেন্সৰ কাৰণে মানে এইটো লাগিব ইয়াত মানুহ লাগিব কৰ্মচাৰী গেট খোলা গেট বন্ধ কৰা চেয়াৰ ছিটিং কৰা কাৰণ এইটো অফিচ ইভিনিং চেয়াৰ ছিটিং হ'ব আকৌ ৰাতিয়ে চেয়াৰটো আঁতৰাব লাগিব তো তেনেকুৱা আৰু আমি ডিজিটেল মিউজিয়াম কৰিছোঁ চব তাতেও অসমৰ ইতিহাস গোটেইটো ডিজিটেলি আপুনি যি চাৰ্জ কৰে সেইটো গোটেইটো পাই যাব অসম বিধানসভাত এতিয়াৰ পৰা চাব পাৰে ডিজিটেল মিউজিয়ামটো কিন্তু কেইদিনমান পিছত আমি সেইটো অলপ ছিষ্টেমেটিক কৰি ল'ম কিন্তু এতিয়া অপেন কৰিছোঁ গতিকে এক সপ্তাহমানটো তেনেকৈ চলি থাকিব কালিও 200জনমান মানুহে ভিজিট কৰিছে আজিও প্ৰায় মানে 150-200 মানুহে ভিজিট কৰি আছে আৰু কালি পৰহি বহুত হয়তো ষ্টুডেণ্টছ আহিব এওঁলোকেও চাব গতিকে এই এক সপ্তাহটো মানে সবৰ কাৰণে আমি ফ্ৰী কৰিছোঁ ইয়াৰ পিছত আমাৰ লগত অকণমান মেইনটেনেন্স আছে অলপ মানে ফিনিচিং ৱৰ্ক আছে সেইটো কৰা নাই এতিয়া বিধায়িনী দলৰ বৈঠক আছে তাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিধায়কসকল তেওঁলোকে তাতে মিটিং কৰিবলৈ গৈছে গতিকে সেইটোৰ সুযোগতে সব বিধায়কে যিহেতু আছে আমি সব বিধায়কৰ উপস্থিতিত আজি সেইটো উদ্বোধন কৰিছিলোঁ লাইট এণ্ড সাউণ্ডটো এতিয়া মাজে সময় অতিথিবিলাকো দেখুৱাম ইয়াৰ পিছত ৰুটিন বিশ্লেষণ কৰাৰ কাৰণে আমি মানে চেষ্টা কৰিম নাই এনেকুৱা লাইট সাউণ্ডটো বিভিন্ন ধৰণৰ থাকে য'ত মানে ষ্টৰিটো নকোৱাকৈও হয় বা জাষ্ট লাইটটো হৈ পালে কেতিয়াবা অকল ষ্টৰি কৈ থাকে কিন্তু ইয়াত আমি দৃশ্যৰ জৰিয়তেও বুজাবলৈ চেষ্টা কৰিছোঁ যে ইয়াত কোনটো ঘটনাৰ লগত অসম ভূমি জড়িত যে কামাখ্যা সবে জানে কিন্তু কামাখ্যা ক'ত অসমত এতিয়া ভগদত্ত কৰ অসমৰ নৰকাসুৰ বানাসুৰ কৰ অসমৰ পৰশুৰাম কৰ অসমৰ আছিলে মানে শ্ৰীকৃষ্ণ ৰুক্মিণী অসমৰ তো এইটো ভূমিৰ লগত হৰিহৰৰ যুদ্ধ ক'ত হৈছিলে অসমত আৰু তেনেকুৱা ধৰণৰ আমি ব্ৰিটিছ পিৰিয়ড আৰু বৰ্তমান আধুনিক মানে গোটেইটো মানে ইয়াত আমি মানে কি কয় প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ যে ইয়াত আহি এই প্ৰদৰ্শনটো চালে অসম বিষয়ে মানুহে সহজে বহুতখিনি কথা জানিব পাৰিব